Welcome to Double Hashtag Home Information BSC Optometry course application form কেনেকৈ fill up কৰিব লাগে এইটো ভিডিওত আমি আলোচনা কৰিম সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকে চাব পাৰিছে application form for 3 years degree in BSC Optometry course ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ এক নম্বৰত কৈছে name of block letters আপোনালোকৰ নাম লিখিব লাগিব block letterat ইয়াৰ পিছত আপোনালোকৰ ইয়াতে 2 নম্বৰত কৈছে father name আপোনালোকৰ দেউতাকৰ নাম লিখিব লাগিব 2 নম্বৰত ইয়াৰ পিছত ইয়াতে আপোনালোকে ৰাইট কৰ্নাৰ চাব পাৰিছে আপোনালোকৰ ফটোগ্ৰাফ লাগিব আৰু লেফট থাম্ব ইমপ্ৰেছন লাগিব ইয়াতে তলত তাৰ পিছত ইয়াৰ পিছত আপোনালোকৰ 3 নম্বৰত কৈছে পাৰ্মানেন্ট এড্ৰেছ ইয়াতে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ দিব তাৰ পিছত আপোনালোকৰ ইয়াতে পিন নম্বৰ দিব ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব ইয়াতে চাব পাৰিছে আপোনালোকে তাৰ পিছত আপোনালোকৰ ইমেইল এড্ৰেছটো দিব যদি থাকে ইয়াৰ পিছত 4 নম্বৰত কৈছে আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব ইয়াতে দিন মাহ ইয়াৰ দিব লাগিব ইয়াৰ পিছত আপোনালোকৰ 5 নম্বৰত কৈছে এজ আপোনালোকৰ বয়স কিমান হয় 31/12/2022 লৈকে আপোনালোকৰ বয়স কিমান হ'ব ইয়াৰ পাছিং হায়াৰ সেকেন্ডাৰী কেতিয়া পাছ কৰিছিল সায়েন্সৰ পৰা আপোনালোকৰ ইয়াৰ দিব লাগিব ইয়াৰ পিছত আপোনালোকৰ 7 নম্বৰত কৈছে ইয়াতে মাৰ্কস অবটেইন ইন SSUHS আপোনালোকৰ সায়েন্সৰ যেটা আপোনালোকৰ হাই সেকেন্ডাৰী অবটেইন মাৰ্ক ইয়াতে দিব লাগিব ইয়াৰ পিছত আপোনালোকৰ 8 নম্বৰত কৈছে আপোনালোকৰ কলেজ নাম দিব কৈছে কলেজ বা স্কুলৰ নামটো দিব কৈছে আপোনালোকে যাৰ পৰা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে ইয়াৰ পিছত 9 নম্বৰত কৈছে আপোনালোকে যদি পাৰ্মানেন্ট ৰেসিডেন্ট হয় অসমৰ তেতিয়া দিব নহলে নদিব ইয়াৰ পিছত 10 নম্বৰত কৈছে আপোনালোকে যদি কিবা ৰিজাৰ্ভ ক্যাটাগৰীত থাকে তেতিয়া আপোনালোকে দিব নহলে নদিব ইয়াতে তলত দিয়া আছে STP ST হিল OBC OBC SC PWD WS ইয়াৰ পিছত 11 নম্বৰত কৈছে মাৰ্কস অবটেইন মানে হায়াৰ সেকেন্ডাৰীত আপোনালোকে কিমান মাৰ্ক পাইছিল ফাইনালত ইয়াতে ফিজিক্সৰ কথা কৈছে ইয়াতে ফিজিক্সৰ টোটাল মাৰ্ক কিমান পাইছিল কেমিষ্ট্ৰিত কিমান পাইছিল বায়োলজিত কিমান পাইছিল ইয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে মাৰ্কস অবটেইন ফিজিক্সত আপোনালোকে কিমান মাৰ্ক পাইছে ইয়াতে আপোনালোকে দিব কৈছে কেমিষ্ট্ৰিত কিমান মাৰ্ক পাইছে বায়োলজিত কিমান মাৰ্ক পাইছে ইয়াতে দিব কৈছে তাৰ পিছত আপোনালোকৰ কিমান মাৰ্ক পাইছে পিসিবি তিনিটা মিলাই কিনে ইয়াৰ পিছত আপোনালোকৰ পাৰ্সন ওলাব দিছে তিনিটা মিলি কিমান পাৰ্সন হয় আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ সিগনেচাৰ অফ এপ্লিকেশন এপ্লিকেন্টৰ সিগনেচাৰ ইয়াতে দিব লাগিব আৰু আপোনালোকৰ কি কি ডকুমেন্টস লাগিব ইয়াতে আপোনালোকে চাব পাৰিছে ডকুমেন্ট টু বি সাবমিটেড মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সায়েন্সৰ আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লাগিব 2 নম্বৰত কৈছে এডমিট কাৰ্ড লাগিব মেট্ৰিকৰ 3 নম্বৰত কৈছে PRC লাগিব আপোনালোকৰ 4 নম্বৰত কৈছে এড্ৰেছ প্ৰুফ লাগিব 5 নম্বৰত কৈছে ৰিজাৰ্ভ ক্যাটাগৰী কিবা সাৰ্টিফিকেট থাকিলে আপোনালোকৰ ক্যাটাগৰী সাৰ্টিফিকেট হেতু দিব কৈছে সো এখিনি আছিল ভিডিওটো আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিও